हेलो गाइज आज मैं भिडिओ এটা বেলেগ টপিকৰ ওপৰত বনাইছো বিভিন্ন ধৰণৰ ওয়েবসাইটত আপুনি দেখা পায় যে এটা ফোনটোত কি হয় যদি দাম হেতু নতুন দামটো যদি 15000 আৰু তাৰে তলত এটা ৰিফাৰবিশ বুলি ব্ৰেকেটত থাকি কিনে ফোনটোত কি থাকে তাৰে দাম বহুখিনি ডিফাৰেন্স থাকে ধৰক 2-3000 টকা মান ডিফাৰেন্স থাকে তে এতিয়া ৰিফাৰবিশ ফোননো কি আৰু ই কেনে ধৰণৰ ফোন ইয়াক কিনাটো উচিত নে অনুচিত সেই বিষয়ে মই ভিডিওটো কিছুমান কথা আলোচনা কৰিম তো গাইজ ভিডিওটো আহক আৰম্ভ কৰো ৰিফাৰবিশ ফোন কোনো বেলেগ ধৰণৰ বা কিবা কপিৰাইট ফোন নহয় ৰিফাৰবিশ ফোন হৈছে কোনোবাই যদি অনলাইনৰ পৰা এটা ফোন কিনিলে কিনাৰ পিছত ফোনটোত কিবা ডিফেক্ট পায় সাপোজ ধৰক হেডফোন জেক তাৰ পিছত ডিসপ্লেৰ যদি কিবা ডিফেক্ট পায় স্পিকাৰৰ ডিফেক্ট পায় তেতিয়াহ'লে ফোনটো কি হয় ৰিফাণ্ড কৰে আৰু ৰিফাণ্ড কৰাৰ পিছত কোম্পানীয়ে তেতিয়া কি কৰে সেই ফোনটো তাৰ যিবিলাক প্ৰবলেম আছে সেই প্ৰবলেমবিলাক ঠিক কৰে সাৰ্ভিসিং কৰাৰ পিছত ফোনটো আৰু কি কৰে নতুনকৈ অনলাইনত আৰু দি দিয়ে তে সেই ফোনটোকে কি হয় ৰিফাৰবিশ ফোন বুলি কয় তে এই ৰিফাৰবিশ ফোনটো এতিয়া কেনেকৈ এটো ফোনটো কিনা উচিত নে অনুচিত সেই বিষয়ত কৈ আছো তে ৰিফাৰবিশ ফোনটো কি হয় ৰিফাৰবিশ ফোনটো যদিহে আপুনি কি হয় বিভিন্ন ধৰণৰ ওয়েবসাইট আছে বিভিন্ন ধৰণৰ অনলাইন শ্বপিং ওয়েবসাইট আছে যেনে ফ্লিপকাৰ্ট এমাজন স্নেপডিল আলিবাবা সবক্লুজ এইবিলাক আছে বিভিন্ন ধৰণৰ ওয়েবসাইট আছে কিন্তু যিবিলাক ৰিপুটেড আছে সাপোজ এমাজন ফ্লিপকাৰ্ট স্নেপডিল যিবিলাক ট্ৰাষ্টেড হয় সেইবিলাকৰ পৰা ৰিফাৰবিশ ফোন কিনিলে একো ধৰণৰ চিটিং হোৱা চান্স নাথাকে যদি আপুনি যেনে লো কেটেগৰী কিছুমান ওয়েবসাইট আছে আলিবাবা যেনে সবক্লুজ ইবে এইবিলাক ওয়েবসাইটৰ পৰা আপুনি যদি ৰিফাৰবিশ ফোন কিনিব যায় তেতিয়াহ'লে আপুনি 100% চিটিং হোৱাৰ চান্স থাকে ৰিফাৰবিশ ফোন এনেকুৱা একো মানে কপিৰাইট নহয় ৰিফাৰবিশ ফোনটোত কি হয় গোটেইখিনি একেই স্মাৰ্টফোন যিটো নতুন স্মাৰ্টফোন এটা হেতুৰ লগত গোটেইখিনি একে মাত্ৰ কি হয় তাৰে এটাই মাত্ৰ ডিফাৰেন্স থাকে যে যি হেতু কি হয় এটাতো নতুন এই ঘূৰাই দিয়া ফোনটো আৰু নতুনকৈতো পেকেজ কৰি কাস্টমাৰক দি দিব নোৱাৰে হেতু কি হয় সেইকাৰণে ৰিফাৰবিশ ফোন হিচাপত অনলাইনত পুৰণ হেতু 2-3000 টকা ডিফাৰেন্স কৰি মাৰ্কেটত আৰু উলিয়াই দিয়ে আৰু এই ফোনটো গ্ৰাহকে কিনিব পাৰে So guys যদি ভিডিওটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি কিবা জানিবলগীয়া আছে ৰিফাৰবিশ ফোনৰ বিষয়ে তেতিয়াহ'লে কমেন্ট বক্সত কমেন্ট কৰিব মই নিশ্চয় উত্তৰ দিম আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ